গাইজ নমস্কাৰ মই যে আপোনালোকক দেখুৱাম এই যে বাটন দুটা দেখি এই যে বাটন তিনিটা দেখিছে এই বাটন তিনিটাৰ এই দুটা এইটো বাটন আৰু এইটো বাটন দেখিছে না আপোনালোকে এইটো বাটন ইয়াতে থাকিব লাগে এইটো বাটন ইয়াতে আনিব লাগে এই বাটন দুটা আমি কেনেকৈ উলট পালট কৰিম সোঁফালৰ বাটনটো বাওঁফালে নিম বাওঁফালৰ বাটনটো সোঁফালে নিম কেনেকৈ নিম আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইল ফোনৰ সেটিংত যাব সেটিংত গৈ আপোনালোকে ইয়াতে আপোনালোকে সেটিংত যাব সেটিংত গৈ ইয়াতে আপোনালোকে সাৰ্চ কৰিব নেভিগেশ্যন ইয়াতে আমি নেভিগেশ্যনত ক্লিক কৰি দিলো নেভিগেশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক আপোনালোকৰ মোবাইলত এনেকুৱাকৈ সিস্টেম নেভিগেশ্যন এইটো অপচন আহি গৈছে ইয়াতে ক্লিক কৰাৰ লগতে ইয়াতে চাওক আপোনালোকে নেভিগেশ্যন ইয়াতে সিস্টেম নেভিগেশ্যন আহি গৈছে ইয়াতে আমি ক্লিক কৰিলো এনেকৈ ক্লিক কৰাৰ লগতে আপোনালোকে চাওক ইয়াতে মিৰৰ বাটনছ আমি ইয়াতে ক্লিক কৰিম আপোনালোকে চাওক ইয়াতে ক্লিক কৰাৰ লগতে লগে লগে এই চাওক আপোনালোকে দেখিছেনে এইটো বাটন ইয়াতে গুছি আহিছে এইটো বাটন ইয়াতে গুছি আহিছে আপোনালোকৰ মোবাইলত এনেকুৱাকৈ সেটিংছত এনেকুৱাকৈ কৰি আপোনালোকৰ মোবাইলৰ এইটো বাটন সোঁফালৰ বাটনটো বাওঁফালে নিলক বাওঁফালৰ বাটনটো সোঁফালে নিলক আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব ধন্যবাদ পুনৰ এটা ভিডিঅ'লৈ লগ পাম ভালে থাকক সুস্থ থাকক ধন্যবাদ।